আজি এইচএছ ছেকেণ্ডৰ এছামিছৰ ৩ নম্বৰ চেপ্টাৰ আনন্দৰাম বৰুৱা নামৰ পাঠটিৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ফেচবুক পেজত গৈ ফ'ল' কৰি দিবা। ব'লা সকলোৱে ভিডিঅ'লৈ যাওঁ। অতি চমু প্ৰশ্ন মূল্যাংক ১ নম্বৰ কুৱেশ্যন আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ নামৰ ঠাইত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। ২ নম্বৰ কুৱেশ্যন ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল? উত্তৰ ভাৰতৰ শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। ৩ নম্বৰ কুৱেশ্যন আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ বাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰ আনন্দৰাম বৰুৱাই তেওঁৰ মহাবীৰ চৰিত্ৰৰ সংস্কৃতি ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোতে কামৰূপৰ বাওনাৰ কথা উল্লেখ কৰিছে। ৪ নম্বৰ কুৱেশ্যন আনন্দৰাম বৰুৱা কাম আৰু সংকল্প দেখি বিস্ময় বিৱৰ্ত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা। উত্তৰ আনন্দৰাম বৰুৱা কাম আৰু সংকল্প দেখি বিস্ময় বিৱৰ্ত হোৱা বিদেশী পণ্ডিতৰ নাম মেক্স মুলাৰ। ৫ নম্বৰ কুৱেশ্যন আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? উত্তৰ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। চমু প্ৰশ্ন মূল্যাংক ২ বা ৩। ১ নম্বৰ কুৱেশ্যন আনন্দৰাম বৰুৱা কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? উত্তৰ আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱনৰ কৰ্মহীনতা প্ৰকৃতিৰ মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল। কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল। এনেদৰে কৰ্মৰ ক্ষেত্ৰত তেওঁ সংকল্প দেশপ্ৰেম অগাধ পাণ্ডিত্য পিতামাতাৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰকে সদায় অনুকৰণ কৰিবলগীয়া বুলি লিখকে উল্লেখ কৰিছে। ২ নম্বৰ কুৱেশ্যন আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিল? উত্তৰ আনন্দৰাম বৰুৱাৰ সময়ত যাতায়াত ব্যৱস্থা অতি অনুন্নত আছিল। ইউৰোপলৈ যাবলৈ পথ আছিল অতি দুৰ্গম। আনহাতে বিলাতলৈ গ'লে জাতি যাব বুলি সেইকালৰ মানুহে ভয় কৰিছিল। এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল। ৩ নম্বৰ কুৱেশ্যন কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? উত্তৰ আপোন পিতামাতা আৰু ভাই ককাৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি। সেয়েহে জগৎবিখ্যাত পণ্ডিতৰ শাৰীত বহি গ্ৰন্থ ৰচনাৰ সময়তো তেওঁ দোলেশ্বৰী আৰু গগকৰামৰ পুত্ৰ আৰু পণ্ডিতৰাম জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰামে সন্তোষ লাভ কৰিছিল। ৪ নম্বৰ কুৱেশ্যন আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল বুজাই লিখা। উত্তৰ আপোন পিতামাতা ভাই ককাৰ লগতে নিজৰ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তি ভাৱ। সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজি তেওঁ নিজকে প্ৰাগজ্যোতিষ পুৰৰ সম্ভ্ৰম বুলি পৰিচয় দিয়ে। মহাবীৰ চৰিত্ৰৰ সংস্কৃতি বিখ্যাত তেওঁ কামৰূপৰ বাওনাৰ কথা উল্লেখ কৰিছে। এনেদৰে য'তেই সুবিধা পাইছে ত'তেই প্ৰাগজ্যোতিষ পুৰৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে। ৫ নম্বৰ কুৱেশ্যন কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব? উত্তৰ উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়তে সেই কালত মানুহে ইউৰোপলৈ নগৈছিল। সংস্কৃতি ভাষাৰ বিদ্বৎ পণ্ডিত বৰুৱা সাহিত্যকৰ্মৰ বাবে ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতৰ পৰিচয় ঘটিল। তেওঁলোকৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল। এই কৰ্মসমূহৰ বাবে আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লিখকে উল্লেখ কৰিছে। দীঘল প্ৰশ্ন মূল্যাংক ৪ বা ৫। ১ নম্বৰ কুৱেশ্যন মহাপুৰুষৰ পদাংশ অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে আনন্দৰাম বৰুৱাৰ পাঠটিৰ আধাৰত বুজাই লিখা। উত্তৰ সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহ জন্মগ্ৰহণ কৰে যিসকলে নিজৰ কৰ্ম আৰু আদৰ্শৰে জগতত কীৰ্তি ৰাখি যাবলৈ সক্ষম হৈছে। আন অসমীয়াৰ দৰে সাধাৰণভাৱেই ডাঙৰ দীঘল হোৱা আনন্দৰাম তেওঁৰ কৰ্মৰাজিহে মহৎ আৰু অমৰ হৈ উঠিছে। ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছে। এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অমৰ কৰ্মৰাজিৰ স্বাদ পাশ্চাত্যৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছে।
তদুপৰি যি সময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল, তেনে সময়ত আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈ জ্ঞানৰ সাধন কৰিছে। এনেবোৰ কথাই আন মানুহকো উৎসাহিত কৰিছে। এনেবোৰ কাৰণতে লিখকে আনন্দৰাম বৰুৱাক মহাপুৰুষৰ আসনত ৰাখিছে আৰু তেওঁৰ পদাংশ অনুকৰণ কৰি উন্নত পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে। ২ নম্বৰ কুৱেশ্যন, একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? উত্তৰ, মানৱ জীৱনৰ সফলতা অন্যতম চাবিকাঠি হ'ল ধৈৰ্য আৰু একাগ্ৰতা। একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল। ল'ৰালি কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰ কোষ খনি তেওঁ ল'ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল। ৩ নম্বৰ কুৱেশ্যন, প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা কৰ্মজীৱন আৰু কৰ্মহীনতাৰ প্ৰকৃতিৰ মৃত্যুস্বৰূপ। উত্তৰ, উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্যিক সৌৰভৰ অন্তৰ্গত আনন্দৰাম বৰুৱা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লিখক উপেন্দ্ৰ চন্দ্ৰ লেখৰুৱাদেৱ। আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠতাৰ কথা প্ৰকাশ কৰালৈকে লিখকে কথাফাঁকিৰ অৱতাৰণা কৰিছে। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্ম গতিকে তেওঁৰ আনন্দ কামৰ বাবে তেওঁ প্ৰশংসিত নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগৎবিখ্যাত পণ্ডিত মেক্সমূলাৰেও বিস্ময় মানিছিল। ৪ নম্বৰ কুৱেশ্যন, আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা। উত্তৰ, আনন্দৰাম বৰুৱাৰ কৰ্মৰাজি এটা নৱযুগৰ আৰম্ভণি কৰিলে। তেওঁৰ আদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে। তেওঁৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা। কৰ্ম আৰু একাগ্ৰতাৰ বাবেই আজিৰ পৰা ১৫০ বছৰ পূৰ্বে উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ পাইছিলগৈ। জাতি যোৱাৰ ভয়তে যি সময়ত আচাম মানুহে ইউৰোপলৈ যাবলৈ ভয় কৰিছিল, তেনে সময়ত আনন্দৰামে সেই সময়ত শিক্ষা জাগ্ৰতৰ এখন নতুন ধাৰা উন্মোচন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালকেইখন অমোঘ গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল। দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তি আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ। তেঁৱে যেনেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে, পিতা-মাতা আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধাৰ প্ৰকাশ কৰিছে। তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগবঢ়াই নিব পাৰোঁ। ৫ নম্বৰ কুৱেশ্যন, প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধন আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা। উত্তৰ, আনন্দৰাম বৰুৱা আছিল প্ৰাচ্য-পাশ্চাত্যৰ হেতুস্বৰূপ। আনন্দৰাম বৰুৱাৰ পূৰ্ব ভাৰতীয় সংস্কৃতি ভাষা সাহিত্যৰ চৰ্চা কৰ্ম আছিল বাবেই বিশ্বই ভাৰতীয় সংস্কৃতি সাহিত্যৰ বিষয়ে জনা নাছিল। আনন্দৰামৰ সংস্কৃতি সাহিত্য চৰ্চাৰ যোগেদি পাশ্চাত্যৰ পণ্ডিতসকলে সেই সুযোগ লাভ কৰিবলৈ সুবিধা পায়। পিছলৈ আনন্দৰাম আদৰ্শকে সন্মুখত ৰাখি ভাৰতো সংস্কৃতি ভাষা সাহিত্য চৰ্চাৰ এক জাগৰণৰ সূত্ৰপাত হয়। আজি ভাৰতৰ সংস্কৃতি ভাষা সাহিত্যৰ যোগেদি ভাৰতীয় সভ্যতাই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে। সেয়েহে প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাৰ স্থানো অতি উচ্চ। ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া সকলোৰে আগত ভিডিঅ' পোৱাৰ কাৰণে। ফেচবুক পেজত গৈ ফলো কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিয়া তোমাৰ বন্ধুবৰ্গৰ ওচৰত।
লিংক ডিসক্ৰিপশ্যন বক্সত আছে। যিটো ভিডিঅ' লাগে তোমাৰ পাঠৰ সেইটো ভিডিঅ' তুমি চাই লোৱা। আকৌ নেক্সট ভিডিঅ' লৈ আহি আছো।